নমস্কাৰ জ্ঞানৰ মালা ইউটিউব চেনেল আৰু ফেচবুক পেজটিলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত নিম্ন ৰক্তচাপ অৰ্থাৎ ল' বিপিৰ বিষয়ে কিছু কথা আমি আলোচনা কৰিম। যোৱাটো ভিডিঅ'ত ব্লাড প্ৰেছাৰ কিনো কেনেকৈ হয় তাক আমি আলোচনা কৰিছিলোঁ, গতিকে আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়াহ'লে অকণমান সুবিধা হ'ব। গতিকে বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া নিম্ন ৰক্তচাপনো কি? আমি জানো যে হাৰ্টে 1 মিনিটত 70ৰ পৰা 80 বাৰমান পাম্প কৰি থাকে, এনেকৈ পাম্প কৰি থাকে, যাৰ ফলত তাৰ পৰা ব্লাডটো ওলাই কিনে আকৌ আমাৰ উভতি আহে, যাৰ ফলত আমাৰ ব্লাডটো সৰ্বশৰীৰত কি হৈ থাকে, পৰিবহণ হৈ থাকে। সেয়েহে আমি ব্লাডক কি বুলিও কওঁ, পৰিবহণ তন্ত্ৰ বা চাৰ্কুলেটৰী ছিষ্টেম বুলিও কোৱা হয়। এতিয়া চাওক, হাৰ্টে যেতিয়া ব্লাডটো পাম্প কৰিব তেতিয়াহ'লে কি কৰিব, সি ব্লাডটো আমাৰ দেহত সৰ্বশৰীৰত যাব, যেনেকৈ আমাৰ ব্ৰেইন, লাংছ, কিডনি, লিভাৰ এইবিলাকত ব্লাডবিলাক কি হ'ব, পৰিবহণ হ'ব, যাৰ ফলত আমাৰ অৰ্গেনবিলাক, দেহৰ অৰ্গেনবিলাক বা অংগবিলাক কি হ'ব ভালদৰে পৰিচালন হৈ থাকিব, ভালদৰে কাম কৰি থাকিব। কিন্তু যেতিয়া এই ব্লাডটো কি হ'ব, পৰিবহণটো, ব্লাডৰ ফ্ল'টো কমি যাব, যাৰ ফলত কি হয়, আমাৰ সেই ব্ৰেইন, কিডনি, লিভাৰ এইবিলাকত যিমান পৰিমাণত ব্লাডটো লাগে সেই ব্লাডটো আমাৰ তাতে পোৱা নাযায়, যাৰ ফলত আমাৰ সেই অৰ্গেনবিলাক, সেই অংগবিলাকে কাম কৰাত অকণমান অসুবিধা পায়, যাৰ ফলত আমাৰ কিছুমান অকণমান দেহত প্ৰব্লেম আহে, কিছুমান লক্ষণ দেখা দিয়ে, আৰু সেই লক্ষণবিলাকে কি বুলি ক'ম আমি, ল' বিপি বুলি ক'ম আমি। কাৰণ ব্লাডটো কিমানত ওলাই যায়, 120 স্পীডত ওলাই যায়, আৰু উভতি কিমান আহে, 80ত। সেইকাৰণে নৰ্মেল বিপি বুলি ক'লে কি বুলি ক'ব, 120/80 বুলি কোৱা হয়। কাৰণ চিষ্টলিকটো কিমান হ'ব, 120, ওলাই যায় কিমান, 120 কৈ, আৰু উভতি কিমান আহে, 80। যেতিয়া এই দুয়োটাৰ স্পীডটো কমি যাব তেতিয়াই কি হ'ব, ল' ব্লাড প্ৰেছাৰ বুলি ধৰি ল'ব। অৰ্থাৎ চিষ্টলিক আৰু ডায়েষ্টলিক যেতিয়া দুয়োটাই কমি যাব তাক আমি কি ক'ম, ল' বিপি বুলি কোৱা হ'ম। কাৰণ কিয়, কাৰণ ব্লাডটোৱে আমাৰ সৰ্বশৰীৰত কাম কৰি আছে, সৰ্বশৰীৰত যিমান যি বস্তু লাগে, নিউট্ৰিয়েণ্টছ হওক, হৰমন হওক, যিমান যি আমি যিকোনো খোৱা খাদ্যৰ পৰা যিখিনি নিউট্ৰিয়েণ্টছ পাম সেইবিলাক চব পৰিবহণ কৰি থাকে ব্লাডে। যেতিয়া এই ব্লাডটোৰ ফ্ল'টোৱে কম হ'ব, তাৰ ফলত যিবিলাক অৰ্গেন থাকে, অৰ্গেনবিলাকত সেই পৰ্যাপ্ত পৰিমাণে কি নাপায়, সেই বস্তুখিনি নাপাব, এই ব্লাডটো নাপাব, যাৰ ফলত আমাৰ কি হ'ব, মূৰ ঘূৰণি, এনেকুৱা কিছুমান চিমটমছ দেখা যাব। সেইখিনি কথা আলোচনা কৰিম। এতিয়া চাওক, আমাৰ ব্ৰেইনে সকলো কাম কৰি থাকে, আমাৰ ব্ৰেইনৰ পৰা সকলো বস্তু নিয়ন্ত্ৰণ হৈ থাকে। গতিকে যেতিয়া এই ব্লাডৰ পৰিমাণটো কমি যাব, যেতিয়া সেই ব্লাডে আমাৰ ব্ৰেইনলৈকে ব্লাডটো যিমান পৰিমাণত যাব লাগে সিমান পৰিমাণত যাব নোৱাৰে, যাৰ ফলত আমাৰ কি হয়, ব্ৰেইনে কাম কৰাত অসুবিধা কৰি দিয়ে। তাৰ ফলত আমাৰ কি হ'ব, মূৰ ঘূৰণি হ'ব, মূৰৰ বিষ হ'ব, বমি লাগিব, এনেকুৱা কিছুমান চিমটমছবিলাক দেখা যায়। এতিয়া আপোনালোকে গম পালে ল' বিপি কেনেকৈ হয়। এটাই কথা মনত ৰাখক যে ব্লাডৰ ফ্ল'টো কমি যায়, যাৰ ফলত আমাৰ দেহৰ যিমান অংগ আছে সেই অংগবিলাকে কাম কৰাত অসুবিধা পায়, যাৰ ফলত আমাৰ দেহত কিছুমান অকণমান প্ৰব্লেম দেখা পোৱা যায়। এতিয়া চাওক, আমাৰ এই ল' বিপি হ'লে কি চিমটমছ দেখা যায়, আমি সেইখিনি কথা আমি আলোচনা কৰিম। এতিয়া চাওক, ল' বিপি আপোনাৰ যদি জেনেটিক প্ৰব্লেম থাকে, অৰ্থাৎ আপোনাৰ পিতৃ মাতৃৰ যদি এই ব্লাড প্ৰেছাৰ থাকে, তেতিয়াহ'লে আপোনাৰ দেহতো অহা চান্সটো থাকে, যাক আমি কি কওঁ, জেনেটিক প্ৰব্লেম বুলি কওঁ। আপুনি যদি ঔষধ অৰ্থাৎ মেডিচিন বেছিকৈ খাই আছে, যিকোনো মেডিচিন, তাৰ ফলতো কি হ'ব পাৰে, আপোনাৰ বিপি হ'ব পাৰে। আপোনাৰ যদি কিডনি প্ৰব্লেম আছে, যদি থাইৰয়ড প্ৰব্লেম আছে, এইবিলাকৰ প্ৰব্লেমৰ ফলতো আপোনাৰ কি হ'ব, ব্লাড প্ৰেছাৰে দেখা দিব পাৰে। এতিয়া আমি জানো আহক, ইয়াক আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ, বা এই ব্লাড প্ৰেছাৰ হ'লে কেনেকুৱা চিমটমছ দেখা দিয়ে, কি কাৰণকে দেখা দিয়ে, আমি সেইখিনি চাওক। আমাৰ যেতিয়া ঘন কি হ'ব, আমাৰ যেতিয়া বিপি হ'ব তেতিয়া আমাৰ কি হ'ব, মূৰ বিষ হ'ব, মই ক'লোৱে, তাৰপিছত মূৰ ঘূৰণি হ'ব, তাৰপিছত আপোনাৰ উশাহ নিশাহ লওঁতে বহুত কষ্ট হ'ব, কাৰণ হাৰ্টটোৱে পাম্প কৰি থাকোঁতে সেই পৰ্যাপ্ত পৰিমাণৰ ব্লাডটো দিব পৰা নাই, যাৰ ফলত আমাৰ লাংছে কাম কৰিব পৰা নাই, তাৰ ফলত কি হ'ব, আমাৰ উশাহ নিশাহ লোৱাত কষ্ট হ'ব, তাৰপিছত আমাৰ দেহৰ যিটো টেম্পাৰেচাৰ, যিটো উষ্ণতা থাকে, সেই উষ্ণতাটো অট'মেটিক কমি যাব। আপুনি ধোঁৱা দেখিব, চকুৰে আপুনি ধোঁৱা দেখিব, আপুনি কি হ'ব, দেহৰ পৰা একদম ভৰি হাত এইবিলাক যিটো আপোনাৰ উষ্ণতা থাকে সেইবিলাক সম্পূৰ্ণভাৱে আপোনাৰ কমি যাব, আৰু আপোনাৰ উশাহ নিশাহ লোৱাটো কষ্ট হ'বই, আৰু ঘন হ'ব, কাৰণ আপোনাৰ সেই
যিটো টাইপত আপোনাৰ লাংছে কাম কৰে সেই কামখিনি আপোনাৰ কৰিব পৰা নাই। এতিয়া জানো আহক আমাৰ এই বিপি হ'লে আমি ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, কি খোৱা খাদ্য আপুনি খাব লাগে। চাওক, আপুনি নেমু পানী, তৰমুজ, তাৰপিছত আপোনাৰ ORS, এইবিলাক মানে যিবিলাকে ডিহাইড্ৰেট নকৰে আপোনাৰ দেহটো, সেই তেনেকুৱা ধৰণৰ বস্তু আপুনি খাব। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাব লাগিব। আৰু এটা বস্তু, যি বস্তুত ভিটামিন B12 পায় তেনেকুৱা খোৱা খাদ্য খাব লাগে। কাৰণ কিয় জানে, ভিটামিন B12ত আপোনাৰ আইৰণ পোৱা যায়, আৰু এই আইৰণে আমাৰ কি কৰে, দেহত ব্লাডটো প্ৰডিউচ কৰাত সহায় কৰে। তেনেকুৱা ধৰণৰ ভিটামিন B12 খোৱা খাদ্যবিলাক আপুনি যদি খায়, ভেজিটেবল, সেই তেনেকুৱা ভেজিটেবলবিলাক খালে আপোনাৰ নিশ্চয় বিপিটো নিয়ন্ত্ৰণ অকণমান হ'লেও আহিব। আৰু তাৰ লগত দৈ, পনীৰ, গাখীৰ, মাছ, মাংস এইবিলাকতো পৰ্যাপ্ত পৰিমাণে ভিটামিন B12 পোৱা যায়। গতিকে এনেকুৱা ধৰণৰ খাদ্য আপোনালোকে খাব পাৰে। গতিকে আপোনালোকে এইখিনি কথা মনত ৰাখক। আৰু মেডিকেল টাৰ্মছত এই ল' বিপিক হাইপৰটেনশ্যন বুলিও কোৱা হয় মেডিকেল টাৰ্মছত। গতিকে মনত ৰাখিব এইখিনি কথা। আৰু আপোনালোকে যদি ল' বিপি হওঁতে এনেকুৱা ধৰণৰ কিছুমান চিমটমছ দেখা পাইছে, গতিকে অনুগ্ৰহ কৰি আপোনালোকে ডক্টৰৰ ওচৰত পৰামৰ্শ লওক। কাৰণ বিপিটো আপুনি কি যেনেকৈ তেনেকৈ মেডিচিন নাখাব। আপোনাৰ ডক্টৰে বিপিটো চাই কিনে আপোনাক তেনেকুৱা ধৰণৰ যিখিনি টেবলেট দিয়ে আপুনি সেইখিনিহে খাব। গতিকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। নমস্কাৰ, ধন্যবাদ, জয় অসম।